মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ ইংৰাজী পাঠ্যক্ৰমৰ লেছন 5 লুইছ পাইচাৰৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। ইয়াৰ আগতে যদি তোমালোক লুইছ পাইচাৰ পাঠটো অসমীয়া ভাঙনিসমূহ চোৱা নাই, লুইছ পাইচাৰ পাঠটো অসমীয়া ভাঙনিসমূহ চোৱা নাই, তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। আহাচোন এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহলৈ আগবাঢ়োঁ। ইয়াত তোমালোকৰ খালী ঘৰ কিছুমানত মই আগতে লিখি দিছোঁ, আৰু তোমালোকে যদি লিখা নাই এনেদৰে লিখি ল'বা। ইয়াৰ বেমাৰৰ নামসমূহ আমাক লিখিব দিছিলে, এই ঘৰসমূহত এনেদৰে তোমালোকে লিখি ল'বা। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কৈছে, হোৱাট হেপেন ওৱান ডে ৱাইল লুইছ পাইচাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ড। কি হৈছিলে যেতিয়া লুইছ পাইচাৰে তেওঁৰ লগৰ এজন ফ্ৰেণ্ডৰ সৈতে যেতিয়া খেলি আছিলে, সেই সময়ত কি ঘটনা হৈছিলে? এনচাৰ কৈছে, ওৱান ডে ৱাইল লুইছ পাইচাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ড হি চ এ মেন কাম ৰানিং টুৱাৰ্ডছ হিম। যেতিয়া লুইছ পাইচাৰে তাৰ ফ্ৰেণ্ডৰ সৈতে খেলি আছিলে, তেতিয়া এজন মানুহ তাৰ পিনে দৌৰি অহা দেখিছিলে। দ্য মেন ৱাজ ভেৰি ফ্ৰাইটেন, আৰু মানুহজন খুব ভয়ত আছিলে। যে মানুহজন ভয়ত লুইছ পাইচাৰৰ পিনে দৌৰি অহা দেখিছিলে। বি নম্বৰ কৈছে, হোৱাট ডাজ ৰেবিছ কজ ইন হিউমেন বিংছ। যে এই ৰেবিছ নামৰ যিটো বেমাৰ, সেই বেমাৰটো মানুহৰ গাত হ'লে কি হয় ৰেবিছ ইজ ভাইৰেল ডিচিজ ডেট কজ ইনফ্লেমেশ্যন অফ ব্ৰেইন ইন হিউমেন বিংছ। ৰেবিছ নামৰ যিটো বেমাৰ ডিচিজ আছে, সেইটো যেতিয়া মানুহৰ গাত ইনফ্লেমেশ্যন হয় বিয়পি পৰে, তেতিয়া ব্ৰেইনত হয়। বিশেষকৈ এই বেমাৰটো ব্ৰেইনত হোৱা দেখা যায় মানুহৰ গাত, আৰু তাৰ ফলত দে গ' মেড এণ্ড ডাই, আৰু তাৰ ফলত এই বেমাৰটোৰ ফলত মানুহ মৃত্যুমুখতো পৰিব পাৰে। হোৱাট এক্সপেৰিমেণ্ট ডিড পাইচাৰ কণ্ডাক্ট অন ৰেবিটছ। প্ৰথমে এই যেতিয়া পাইচাৰে এই ৰেবিটছ বেমাৰটোৰ কিছুমান ঔষধ উলিয়াইছিলে, প্ৰথমে কাক এক্সপেৰিমেণ্ট কৰিছিলে? এক্সপেৰিমেণ্টিং অন ৰেবিটছ, পাইচাৰ ফাউণ্ড এ ডেডলি ভাইৰাছ ডেট কজ ৰেবিছ। যেতিয়া প্ৰথম ৰেবিছ যিটো বেমাৰ আছিলে, সেই বেমাৰটোৰ ৰেবিটছৰ ওপৰত তেওঁ প্ৰথমে এক্সপেৰিমেণ্ট কৰিছিলে। ইন হিজ এক্সপেৰিমেণ্ট হি ট্ৰিট এলাইন ৰেবিটছ বাই ইনজেক্টিং ডেম চেম ভাইৰাছ এণ্ড ছাকচিড ইন দ্য কিউৰিং ডেম। আৰু সেই যিটো ভাইৰাছ তেওঁ ৰেবিটছৰ ওপৰত ট্ৰাই কৰিছিলে, ইনজেক্ট কৰিছিলে, সেই চেম ভাইৰাছটো হিউমেনৰ ওপৰতো ট্ৰাই কৰিছিলে, আৰু তাত তেওঁ ছাকচেছ হৈছিলে। ডি নম্বৰ কৈছে, হু ৱাজ পাইচাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল। যে পাইচাৰৰ যিজন প্ৰথম পেচেণ্ট আছিলে, তেওঁ কোন আছিলে, আৰু তেওঁ এই যিটো ট্ৰিটমেণ্ট কৰিছিলে তাত তেওঁ ছাকচেছ হৈছিল নে? এনচাৰ কৈছে, এ স্কুল বয় ৱাজ পাইচাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট। আৰু পাইচাৰৰ প্ৰথম পেচেণ্টজন কোন আছিলে? এজন স্কুলৰ ল'ৰা আছিলে। য়েছ, হিজ ট্ৰিটমেণ্ট ৱাজ ছাকচেছফুল। আৰু হয়, সেই ট্ৰিটমেণ্টটো তেওঁ সঁচাই ছাকচেছফুল হৈছিলে। যে যিটো ভাইৰাছ তেওঁ ৰেবিটছৰ ওপৰত ট্ৰাই কৰিছিলে, সেই চেম ভাইৰাছটো হিউমেনৰ ওপৰত ট্ৰাই কৰোঁতে সেই তাতো ছাকচেছ হৈছিলে। Where and when did France government establish the Pasteur Institute? What is it famous for? যে পাইচাৰে যিটো পাইচাৰৰ নামত যিটো ইনষ্টিটিউট খোলা হৈছিলে, সেইটো ক'ত আৰু কেতিয়া এষ্টাব্লিছ কৰিছিলে? ইন পেৰিছ 1888 ফ্ৰান্স গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পাইচাৰ ইনষ্টিটিউট। পাইচাৰ ইনষ্টিটিউটটো ফ্ৰান্স গভৰ্ণমেণ্টে পেৰিছত এষ্টাব্লিছ কৰিছিলে, আৰু কিমান চনত? 1888 চনত। আৰু ই কিহৰ বাবে বিখ্যাত বুলি জানো আমি? য়েছ, ইট ইজ ফেমাছ। দ্য নিউ মেথড টু ট্ৰিটমেণ্ট অফ ৰেবিছ মেড পাইচাৰ ফেমাছ অল অভাৰ দ্য ৱৰ্ল্ড। আৰু এইটো আমি ৰেবিছৰ ওপৰত যিটো মেথড ট্ৰিটমেণ্ট কৰিছিলে, তাৰ ওপৰত ফেমাছ বুলি ৱৰ্ল্ডৰ জনা গৈছিলে। এই পাইচাৰ যিটো ইনষ্টিটিউট খোলা আছিলে, সেইটো মেথড কিহৰ ওপৰত? ৰেবিছৰ যিটো বেমাৰ, তাৰ ওপৰত ট্ৰিটমেণ্ট কৰা হৈছিলে, আৰু সেই কথাটো গোটেই ৱৰ্ল্ডে গম পাইছিলে। 2 নম্বৰ দিছে, ইউ মাষ্ট হেভ নটিছ ডেট লেচনছ হেজ মেনি ৱৰ্ডছ ৰিলেটেড টু ডিচিজ। ৰিড দ্য লেচনছ কেয়াৰফুলি এণ্ড নোট ডাউন অল দিছ ৱৰ্ড ইন দিছ ৱৰ্ড ৱেব বিল'। ওৱান হেজ ডান ফৰ ইউ। ইয়াত দিয়া আছে যে আমি লেচনটোত কিছুমান ৰিলেটেড আমি কিছুমান বেমাৰৰ কথা পাইছোঁ, আমি কেয়াৰফুলি ইয়াত নোট কৰিছোঁ। এই বেমাৰসমূহৰ নাম তোমালোকক নোট কৰিব দিছে। আমি এটা ডিচিজ পাইছিলোঁ যে কি ৰেবিছ নামৰ যিটো ডিচিজ পাইছিলোঁ, তেনেকুৱা ৰিলেটেড আমি আৰু ডিচিজ পাইছোঁ, যেনে কি বেমাৰৰ নাম পাইছোঁ, এইডছ বেমাৰটো পাইছোঁ, ইনফ্লেমেশ্যন, ভাইৰাছ,
ফিভাৰ কিছুমান আমি বেমাৰৰ নাম আমি লেচনটোত পাইছিলোঁ আৰু তোমালোকক এই ঘৰসমূহত লিখি পেলাই তোমালোকক সেই মানে তাৰ মিনিংটো অৰ্থটো জানিব দিছে এনেদৰে তোমালোকে খালী ঘৰসমূহত লিখি ল'বা মই লিখাৰ ধৰণে 3 নম্বৰ কৈছে হিয়াৰ are 5 friends sharing information about disease complete their dialogues with information from the লেচনটোত কিছুমান আমি ডায়লগ দিয়া আছিলে এই ডিচিজটোৰ ওপৰত আৰু 5জন ফ্ৰেণ্ডে তেওঁলোকৰ লগত এনেকৈ কথোপকথনৰ দ্বাৰা এই ইনফৰমেশ্যনবোৰ লেচনটোৰ পৰা শ্বেয়াৰ কৰিছে আৰু এই ইনফৰমেশ্যনবোৰ কি আছিলে আমি কমপ্লিট কৰোঁ আহাচোন ইয়াত পূজাই কৈছে বেৱাৰ অফ এনিমেল বাইটছ আমি এই লাইনটো আমি প্ৰথমে পাইছিলোঁ তোমালোকে লেচনটোৰ পৰা গোটেই লাইনটো কমপ্লিট কৰিব আমি পাইছিলোঁ যে বেয়াৰ অফ দ্য এনিমেল বাইটছ ইউ মে গেট ৰেবিজ এই গোটেই পিছৰ বাক্যটো প্ৰথমে তোমালোকে এটা বাক্যৰ আৰম্ভণিসমূহ দিয়া আছে পিছৰ বাক্যসমূহ তোমালোকক লিখি কমপ্লিট কৰিব দিছে আমি পাইছিলোঁ বেয়াৰ অফ দ্য এনিমেল বাইটছ ইউ মে গেট ৰেবিজ ছেকেণ্ডটো দিছে ৰোহনে কৈছে মিছলেছ ইজ ডেডলি ডিচিজ ইট কেন লিড টু মিছলেছ এটা হৈছে মাৰাত্মক ৰোগ আৰু ইয়াৰ ফলত কি হ'ব পাৰে নিমনিয়া হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে এটচেট্ৰা এনেধৰণৰ আমি কিছুমান ডায়লগ আমি লেচনটোত পাইছিলোঁ আৰু তোমালোকে এই লেচনসমূহত থকাৰ দৰে এই চেণ্টেন্সটো কমপ্লিট কৰি লিখি ল'বা পুষ্পাই কৈছে ৰুবেলা ইনফেকশ্যনছ কেন লিড ব্লাইণ্ডনেছ ডিফনেছ মেণ্টেল ৰিডিয়েশ্যন কগনেচিয়েল হাৰ্ট ডিফেক্টছ এনেধৰণৰ ৰুবেলাৰ যিটো বেমাৰ আছে তাৰ পৰা কি ইনফেকশ্যন হ'ব পাৰে ব্লাইণ্ডনেছ আৰু যিটো ৰুবেলা বেমাৰ সেইটো প্ৰেগনেঞ্চিৰ সময়ত দেখা মানে গৰ্ভত থকা বেবিটোৰ গাত দেখা দিব পাৰে যেতিয়া জন্ম হ'ব সি অন্ধও হ'ব পাৰে কিছুমান অংগৰ কিছুমান ডিফেক্ট হ'ব পাৰে যেনে হাত ভৰি পংগু এনেধৰণৰ কিছুমান ডিফেক্ট হ'ব পাৰে মেণ্টেল ৰিডিয়েশ্যন হ'ব পাৰে অন্য ধৰণৰ বেমাৰ তেওঁ দেখা দিব পাৰে এই চেণ্টেন্সটো আমি পাঠটোত পাইছিলোঁ গোটেই চেণ্টেন্সটো কমপ্লিট কৰি ল'বা জুমনে কৈছে দ্য এনফেলিছ মস্কিটো ইজ এ কেৰিয়াৰ অফ দ্য মেলেৰিয়া যিটো এনফেলিছ মস্কিটো আছে সি কামোৰৰ ফলত আমাৰ কি হ'ব পাৰে মেলেৰিয়া হ'ব পাৰে গতিকে ইয়াৰ পৰা সাৱধানতা আমি ল'ব লাগিব যেনেধৰণৰ আমি কি কৰিছিলে খোৱা খাদ্যবোৰ কভাৰ কৰি ৰাখিব দিছিলে আঁঠুৱা তৰি শুব দিছিলে এনেধৰণৰ কিছুমান সাৱধানতা ল'ব লাগিব এই এনফেলিছ মস্কিটোৰ পৰা হাত সাৰিবৰ কাৰণে 4 নম্বৰ দিছে ডু ইউ ন' হোৱাট দ্য ফ্লো চাৰ্ট ইজ ইট ইজ এ ডায়েগ্ৰাম ডেট শ্ব' হাউ ওৱান থিংছ লিড টু দ্য নেক্সট read the lesson once again and complete the flow chart to show the chain of events the first entry has been inserted for you ইয়াত আমাৰ প্ৰথম এটা বাক্য দিয়া আছে পাইচাৰ sees a man beaten by a mad wolf যেতিয়া পাইচাৰে কি দেখিছিলে এজন মানে কুকুৰনেচীয়া বাঘে কামোৰা মানুহৰ কথা তেওঁ শুনিছিলে তেওঁ দেখা পাইছিলে এই বাক্যটো আমি প্ৰথমে পাইছিলোঁ এই বাক্য এটা ঘটনা আছিলে যে ইয়াত দি আছে যে এটা ঘটনাৰ কথা প্ৰথমে তোমালোকে একটা চেণ্টেন্সত দি দিছে এই চেণ্টেন্সটোৰ পৰা তোমালোকে আইডিয়া কৰিব পাৰিবা যে তাৰ নেক্সট ঘটনাটো আমাৰ কি হৈছিলে তাৰ নেক্সট আমাৰ যিটো চিন হৈছিলে প্ৰথম কি আছিলে যে পাইচাৰ এজন মানুহক দেখা পাইছিলে এই মানুহজনে কি কৈছিলে যে এটা কুকুৰনেচীয়া বাঘে কামুৰিছিলে ওলফে কামুৰিছিল বুলি পাইচাৰে সেই মানুহজনৰ পৰা শুনা মানে দেখা পাইছিলে তাৰ নেক্সট ঘটনাটো আছিলে দ্য মেইন চাফাৰ ফ্ৰম ৰেবিজ আৰু পাইচাৰে তেতিয়া অনুমান কৰিব পাৰিছিলে যে তেওঁ ভয় খাইছিলে যে যিটো ঘটনা হৈছে সেইটো যিটো ওলফ আছিলে তাৰ কি আছিলে ৰেবিজ নামৰ এটা যিটো বেমাৰ আছিলে সেই বেমাৰটো তাৰ গাত আছিলে ইট কজ এ ইনফ্লেমেশ্যন অফ হিজ ব্ৰেইন আৰু এই বেমাৰটো কিহৰ ক'ত হ'ব পাৰে ব্ৰেইনত হ'ব পাৰে হি গ'জ মেড আৰু সি মানুহ পাগলো হ'ব পাৰে এই বেমাৰটোৰ ফলত হি ডাইজ অফ ডেডলি ডিচিজ আৰু ইয়াৰ ফলত সেই ডিচিজটোৰ ফলত কি হ'ব পাৰে হিউমেনেই হওক বা অন্য জীৱ জন্তু হওক তাৰ মৃত্যু হ'ব পাৰে এনেধৰণৰ এটা চেণ্টেন্সৰ পৰা বাকীসমূহ চেণ্টেন্স তোমালোকে কমপ্লিট কৰি লিখিব দিছে এনেদৰে তোমালোকে লিখি ল'বা 5 নম্বৰ দি আছে হিয়াৰ আৰ চাম চেণ্টেন্স ফ্ৰম দ্য লেচনছ এ মেন কেম ৰানিং টু আদাৰ লুইচ পাইচাৰ দ্য মেন ৱাজ ভেৰি ফ্ৰাইটেণ্ড হোৱাট ইজ দ্য মেটাৰ লুইচ আস্কড হিম সামৱান হেজ বিন বিটেন এ মেড all from the mountain এটা sentence আমাৰ দিয়া আছে লেসনটোৰ পৰা look at the words printed by the italics can you recall which grammatical structure in the represent by the words in italics fill in the blank space provided below to give the answer ইয়াত তলত আমাৰ কিছুমান স্পেচ দিয়া আছে এই বাক্যটো কি হ'ব পাৰে আমাক
গ্ৰামেটিকেল ষ্ট্ৰাকচাৰৰ পৰা আমি গম পাওঁ যে বাক্যটো কি হ'ব পাৰে তাত আমাক লিখিব দিছে দ্য ৱৰ্ডছ প্ৰিণ্টেড ইটালিক্স আৰ ইন দ্য যিখিনি চেণ্টেঞ্চ লিখা আছে এইখিনি তোমাৰ কিহত দিয়া আছে ইটালিক্স মানে আখৰত দিয়া আছে এই বাক্যটো আমি কোন ভইচত আছে বুলি গম পাওঁ পেছিভ ভইচত হেজ বিন বিটেন গতিকে ইয়াৰ ষ্ট্ৰাকচাৰটো লিখিব দিছে বাকীখিনি তোমালোকে আখৰ চোৱা তাৰ সেম আখৰ আছে কিন্তু এই আখৰটো তোমালোকে লক্ষ্য কৰা এইটো ইটালিক্সত দি আছে গতিকে আমাক ইয়াত দি দিছে যে লুক এট দ্য ৱৰ্ডছ প্ৰিণ্টেড ইন ইটালিক্স যিটো মানে চেণ্টেঞ্চ ইটালিক্সত লিখা আছে তাৰ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰটো কি হ'ব পাৰে সেইটো হৈছে পেছিভ ভইচত আমাক দিয়া আছে নেক্সট দিয়া আছে বি চেঞ্জিং দ্য ভাৰ্ব ফ্ৰম চেণ্টেঞ্চ কেন অলছ' বি ৰিটেন ইন দ্য ফলোয়িং ৱে এ মেন অল্ড ফ্ৰম মাউণ্টেইন হেজ বিটেন ছামন কিছুমান ইয়াত কি দিছে চেঞ্জিং দ্য ভাৰ্ব চেঞ্জ কৰিব দিছে আৰু চেণ্টেঞ্চ কেন অলছ' ৰিটেন দ্য ফলোয়িং ৱে This sentence is a sentence today a man old from the mountain has bitten someone এইটো বাক্য কিহত আছে আমাক লিখিব দিছে যেনেকৈ আমি আগৰটো বাক্য পেছিভ ভইচত আছিলে এইটো আছে এক্টিভ ভইচত হেজ বিটেনটো আমাৰ কি ভইচত আছে এক্টিভ ভইচত গতিকে এনেদৰে আমি খালী ঠাইসমূহ লিখিব পাৰোঁ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ইমানখিনি কুৱেশ্যনে ডিছকাছ কৰা হ'ল নেক্সট যিটো ভিডিঅ' আহিব তাৰ ওপৰত মই বাকী কুৱেশ্যনসমূহ তোমালোকৰ লগত ডিছকাছ কৰিম যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিবা আৰু লগৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ মানে আছিলে ধন্যবাদ